আনৰ মৰম পাই যদি তুমি সুখী হৈছা তেন্তে মোৰ ফালৰ পৰা তোমালৈ গভীৰ আন্তৰিকতাৰে শুভকামনা যাচিলোঁ। তোমাক নাপালে মৰি যাম বুলি কোৱা জানো, হয়তো এদিন তোমাক মৰিবকৈ গুচি যাব। কাৰণ মানুহে গছৰ পাত সলোৱাৰ দৰে নতুনক আদৰে। ভুলনো কাণ নহয়, কিন্তু ক্ষমা কৰি সম্পৰ্কটো চিৰদিনলৈ জীয়াই ৰহা নামেই হৈছে ভাল পোৱা। নোপোৱা বস্তুৰ বাবে দুখ নকৰিবা, ভগৱানে হয়তো তাতকৈ ভাল কিবা দিবলৈ আছে। যদি নিজক সুখী কৰিব বিচাৰিছ তেন্তে শুনা, নিজৰ তুলনা আনৰ লগত নকৰিব। হৈ যোৱা ঘটনাবোৰ পাহৰিবলৈ চেষ্টা কৰক। বৰ্তমানক লৈ গুৰুত্ব দিয়ক, নিজৰ কামত মন দিয়ক।